প্ৰায় 5-6 বছৰ 10 বছৰ মানৰে হ'ল চাগে। এইটো এটা ঘৰ বন্ধ হৈ আছিলে, এনেকে কোনো মানুহ দুনুহ নাথাকে, পুৰা মানি প্লেণ্ট গজিছে। এটা ভূতৰ ফিল্ম শ্বুটিং কৰিবৰ কাৰণে বিৰাট মজা হৈছে এইটো ঘৰ মানে। তো আমি চালোঁ আৰু যে ঘৰটো তোমাৰ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। চাব কি আপোনালোকে বুলি কয় কি কি পাওঁ ভিতৰত। হা চপ্পল কি আছে? কেইবছৰমান হ'ল এইটো বন্ধ হৈ থকা এনেকে? হা মানুহটো আছিল। সেইটো টয়লেট বাথৰুম দৰ্জা। হা ঘৰটোতো হেভি বাৰু। এবাৰ ওপৰত এক্সপ্ল'ৰ কৰোঁগে। শিয়ালবিলাক ইয়াত নাথাকে ভাল। এইবিলাক আৰ্মিৰ ফটো হয়। ই এইফালে ঢুক কৰি দিছে, মই সেইফালে কোন সোমাইছে বুলি। এইফালে ঢুক কৰি দিছে, মই এই ৰুমত ই ইফালে গৈছিলে, ইয়াত কেনেকে লাগিলেগে? বাপৰে, খিৰিকীখনৰ অৱস্থা। এতিয়া যদি ধৰি লৈছো কোনোবা বোলে ফৰেনৰ পৰা আহিছে, সিহঁতে বোলে কোনোবা বোলে ফৰেনৰ পৰা আহিছে, সিহঁতে ক'ব লাগে এইটো ঘৰ ৰেণ্টত দিছো। चलो ऊपर में जाता है। ओए आ जाओ जाओ। চিগাৰেট ইয়াততো ল'ৰা সোমাই আহে চাগে। এতিয়াতো মোৰ বেলকনি, নতুন ঘৰৰ বেলকনি। কি ধুনীয়া, বিউটিফুল বিউটিফুল। পগলা নেকি? নাই নাই বোলে থাকিব পাৰে। পিছতকে যা, পিছতকে আমি যেতিয়া ঘূৰি যাম তেতিয়াকে। আৰে মৰিবলে মানে নালাগে, আগত চাইটো লওঁ বেলেগটো, তাৰপিছত যোৱা সময়ত হে প্ৰভু। কি আছে? এনেকুৱা লাগিছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ হওঁতে এইবিলাক ঘৰ কোৱাৰ্টাৰ খালী হৈ গৈছে। হে যুদ্ধত খালী কৰা ঘৰ একোৱেই নাই দেখোন। চলো চব লৈ গৈছে। মই বহুত আগৰ পৰা ইচ্ছা আছিল ইয়াত উঠাটো। বেলকনি 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 একদম ফটাফটি। এইটো ঘৰ ভাড়াত দি দিম মই কাৰোবাক। কাপলবিলাকক ভাড়াত দি দিম। এইটো মদ খাইছে কোনোবাই। অঁ এইটো মদ নেকি বাৰু? ৱাইনে হ'ব চালা। কাপলবিলাক আহিব পাৰে ইয়ালৈ, ভাড়াত দি দিম মাত্ৰ একদিনত 1000 টকা। কম, অতি কম দামত বাথৰুম টয়লেট চব পাব, কিটচেন পাব। হা কোনটো? পলিথিন পলিথিন হয় এইটো। একো নাই। অঁ ৰাইট। সঁচাকৈ দেই, চৰকাৰে পইচাবিলাক বৰবাদ। নাইনে? যদি ইয়াত কন্দু আছে, এইটো কন্দুৰ হয় নে বৰলৰ হয়? কন্দু। ভালকে ভালকে ভালকে, ভাঙি গ'লে চিজ। এডাল লাঠি, এডাল ভাঙি দিলে হ'ল দেখোন। আছে আছে সেইটো। এনেকে ঘৰ সজায়। এটা চা না, সিহঁতিও জানে এটা বিল্ডিং নিচিনা বনাইছে চা। পিলাৰ, এইকেইটা খুটা আৰু এইকেইটা ফ্ল'ৰ মানে। বাহ কি ডিজাইন। ইঞ্জিনিয়াৰ
মই ভিডিঅ' বনাইছোঁ সঁচাকৈ দেই ইহঁতেও কিবা এটা ভাল ইঞ্জিনিয়াৰ ক'ৰবাত বিদেশত পঢ়ি অহা নিচিনা পঢ়ি আহিবে কেনেকুৱা বঢ়িয়া বনাইছে মানুহৰ নিচিনা একদম জানে